বন্ধুসকল যদি আপুনি গভৰ্ণমেণ্ট চাকৰি বিচাৰি আছে তেন্তে এইটো আপোনাৰ এটা ভাল অপৰচুনিটি হয়। আপোনালোকৰ IRFC ফৰ এটা নতুন ৰিক্ৰুটমেণ্ট ৰিলিজ কৰিছে। আপোনালোকৰ 23টা পোষ্ট আছে আৰু পোষ্ট কেইটা হৈছে আপোনালোকৰ এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে হয়। তুমি খবৰ ভিডিঅ'ছৰ অৰ্গেনাইজেশ্যনটো হ'ল ইণ্ডিয়ান ৰেলৱে ফাইনেন্স কৰ্পৰেশ্যন লিমিটেডৰ কাৰণে হয় আৰু জব টাইপ আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব। পোষ্ট আপোনালোকৰ এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে হয়। টোটেল পোষ্ট 23টা আছে আৰু কোৱালিফিকেশ্যন আপোনালোকৰ BCom, CA, CMA আৰু MBA ফাইনেন্স হ'ব লাগিব। জব লোকেশ্যন আপোনালোকৰ এক্ৰছ ইণ্ডিয়া হ'ব। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 1 মে তাৰিখলৈ হয়। এতিয়া মই আপোনালোকক ভেকেঞ্চি ডিটেইলছ কৈ দিছোঁ। প্ৰথমটো পোষ্ট আপোনালোকৰ এছিষ্টেণ্টৰ কাৰণে হয়, য'ত NE 5টা আছে, লেভেলৰ কাৰণে হয়। পোষ্ট আপোনালোকৰ টোটেল 16টা আছে আৰু চেলাৰী আপোনালোকৰ 21,000 পৰা 74,000 হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ BCom লাগিব, মিনিমাম 60% হ'ব লাগিব, নহ'লে আপুনি CA ইণ্টাৰমিডিয়েট নাইবা CMA ইণ্টাৰমিডিয়েট হ'লেও এপ্লাই কৰিব পাৰিব। দ্বিতীয়টো পোষ্ট হ'ল আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে, য'ত নেকি ফাইনেন্সৰ কাৰণে হয়, E1 লেভেলৰ কাৰণে হয়। টোটেল পোষ্ট আপোনালোকৰ 7টা আছে। পে স্কেল আপোনাৰ 40,000 পৰা 1,40,000 হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ BCom হ'ব লাগিব, মিনিমাম 60% মাৰ্ক আৰু নহ'লে MBA হ'ব লাগিব ফাইনেন্সৰ আৰু PGDMA ফাইনেন্সৰ ডিপ্ল'মা থকা হ'ব লাগিব। এজ লিমিটৰ কথা কৈছোঁ, আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম আপোনালোকৰ 30 বছৰ হ'ব লাগিব। এজ ৰিলেক্সন আপোনালোকৰ গভৰ্ণমেণ্ট ৰুলছৰ হিচাপত দিয়া যাব। এপ্লিকেশ্যন ফিজ হৈছে আপোনালোকৰ জেনেৰেল OBC EWSৰ কাৰণে 500 টকা হয় আৰু SC ST আৰু PWD ট্ৰান্সজেণ্ডাৰ কাৰণে আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ নাই। লাষ্ট ডেট আপোনালোকৰ 1 তাৰিখলৈ হয়, 1 মে আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব। চিলেকশ্যন প্ৰচেছটো হ'ল ফাৰ্ষ্টতে আপোনালোকৰ ৰিটেন বা অনলাইন টেষ্ট হ'ব, তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকে এইটো নটিফিকেশ্যন এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবৰ কাৰণে চিম্পলি আপোনালোকে এইটো ৱেবছাইটত আহিব যাব, য'ত নেকি মই লিংকটো ডিছক্ৰিপশ্যন দি দিওঁ, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। তাৰপিছত আপুনি তলৰ ফালে দেখিব যে এপ্লাই লিংক বুলি আছে, আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰোঁতে আপোনাক কি ডকুমেণ্ট লাগিব, ফাৰ্ষ্টত আপোনালোকে চাইছে যে ভিজিট অফিচিয়েল ৱেবছাইটত যাব লাগিব, ৰেজিষ্টাৰ কৰিবলৈ ইমেইল ID, মোবাইল নম্বৰৰ সৈতে এপ্লিকেশ্যন ফিল কৰিব লাগিব, আপলোড কৰিব লাগিব আপোনাৰ ফটো, চিগনেচাৰ, চাৰ্টিফিকেট আৰু এপ্লিকেশ্যন ফিজটো পে' কৰিব লাগিব যদিহে আপোনালোকে OBC নাইবা জেনেৰেল কাষ্টৰ হয় আৰু ছাবমিট কৰিব লাগিব। আপোনালোকে এইখিনি কৰিলে আপোনাৰ এপ্লিকেশ্যন ছাবমিট হৈ যাবগৈ। যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।